दिनै फुङावनो गसाइगावनि श्रीरामपुराव दुलाराय आसाम कच राजबंशी सनमिलनी आरो दुलाराय आसाम कच राजबंशी लाइमोन आरो आइजो सनमिलनीआ एसटि खालामनांगौनि दाबियाव रेलगारि होबथानायनि हाबाफारि लायो। नाथाय बे रेलगारि होबथानाय हाबाफारि खालामनायाव पुलिस खुंथाया होबथायो। रेलगारि होबथानायखौ बन्द खालामनो गोबां बिबांनि आसाम पुलिस आरो सिआरपिएफनि हान्जाया नुजाथियो। सिआरपिएफनि हान्जाया रेलगारि होबथानो फैग्राफोरखौ रेल साइथिंआव थांनायाव होबथायो, जायनि जाउनाव रेलगारि खारनाया सम बायदिनो सोलिदों। रेल होबथानो फैग्रा दुलाराय आसाम कच राजबंशी सनमिलनी आरो दुलाराय आसाम कच राजबंशी लाइमोन आरो आइजो सनमिलनीआ आसाम पुलिस आरो सिआरपिएफनि हान्जाया होबथासेयावबो रेलगारिखौ एसटि खालामनांगौनि दाबियाव होबथानो नाजायो। আজি আমি সদৌ সন্মিলনী যুৱ মহিলা সন্মিলনৰ সহযোগত আমি ৰেলপথ অৱৰোধৰ শ্ৰীৰামপুৰত আমি পালন কৰিছিলোঁ। কিন্তু যোৱা 4 দিন ধৰি অসম আৰক্ষীয়ে এই অঞ্চলৰ শ্ৰীৰামপুৰ ৰেল ষ্টেচনৰ আশে পাশে যিবিলাক আমাৰ কুজাজবংশী অধ্যুষিত গাঁও আছে, এই গাঁওবিলাকত ঘৰে ঘৰে গৈ মানুহক ভীতি প্ৰদৰ্শন ভাবুকি দিছে। তাৰ উপৰিও আমাৰ যিবিলাক স্থানীয় আমাৰ নেতা আছে বা বিষয়বী আছে আৰু জিলা পৰ্যায়ৰ বা আমাৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়বী সকলোকে লিগেল নটিচ দি ভীতি প্ৰদৰ্শন কৰিছে। তাৰ উপৰিও শ্ৰীৰামপুৰ ৰেল ষ্টেচনৰ আশে পাশে থকা প্ৰতিটো পথ চিল কৰি দিয়া হৈছে। আমাৰ যান বাহন যিবিলাকৰ জৰিয়তে আমাৰ মানুহবিলাক অহাৰ বাবে ব্যৱহাৰ কৰিছে সকলোবিলাক জব্দ কৰি দিয়া হৈছে। তাৰ উপৰিও এইবিলাক কৰাৰ পিছতো স্বতঃস্ফূৰ্তভাৱে কিন্তু আজি কুজাজবংশী ৰাইজ ওলাই আহিছে, প্ৰায় 5,000ৰ অধিক লোক ওলাই আহিছে। আজি এই শ্ৰীৰামপুৰ ৰেল ষ্টেচনটো যুদ্ধসদৃশ এক পৰিৱেশেৰে একেবাৰে যেনেধৰণে সমৰসজ্জা তৈয়াৰ কৰিছে, ইয়াৰ আৰক্ষীয়ে ইয়াৰ পৰা বুজা যায় যে চৰকাৰে কুজাজবংশী জনগোষ্ঠীৰ ভূমিপুত্ৰৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে, দমন কৰিব বিচাৰিছে। কুজাজবংশী জনগোষ্ঠীৰ স্বাভিমানক কেতিয়াও কিন্তু দমন কৰিব নোৱাৰে। আহি থকা দিনত আমি এই আন্দোলন তীব্ৰতৰ কৰি লৈ যাম। 6 জনগোষ্ঠীকে ধৰি কুজাজবংশীৰ যি আমাৰ যি জনজাতিকৰণৰ দাবী, এই দাবী যিহেতু আমি দীৰ্ঘদিন কৰি আহিছোঁ, আমাক ৰাজনৈতিক সদিচ্ছা নথকাৰ বাবে কংগ্ৰেছ দলেও আমাক, কংগ্ৰেছ চৰকাৰে আমাক তেনেধৰণে প্ৰতাৰিত কৰি আহিলে। বিজেপিও আমাক প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰখা নাই। গতিকে অনাগত দিনত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু 14 তাৰিখ 2014 চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল আমাক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম দিল্লীত যদি চৰকাৰ গঠন হয় বুলি। তাৰপিছত তেওঁৰ চৰকাৰ 5 বছৰ অতিবাহিত কৰিলে, দ্বিতীয় কাৰ্যকালো শেষ হ'বৰ হৈছে। গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই বিষয়টোৰ ওপৰত হস্তক্ষেপ বিচাৰিছোঁ, তেওঁৰ মতামত বিচাৰিছোঁ। আমি দাবী জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ লগত আমাক দ্বিপাক্ষিক অসম চৰকাৰে বৈঠক অনুষ্ঠিত কৰি দিব লাগে, অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি কেনেদৰে ৰক্ষা কৰিব ইয়াৰ ওপৰত হস্তক্ষেপ বা তেখেতৰ প্ৰতিক্ৰিয়া আমি দিবৰ বাবে অনুৰোধ জনাইছোঁ। জনজাতিকৰণৰ নামত বৰ্তমান কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰিছে। তেওঁলোকে নিৰ্বাচনৰ সময়ত নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে আমাক আচলতে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়, আৰু নিৰ্বাচন শাসনৰ গাড়ী অহাৰ পিছত আচলতে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন ব্যৰ্থ হয়। প্ৰতিশ্ৰুতি ওলোটাকৈ মাৰি দিয়া দেখা পোৱা যায়। আচলতে তেওঁলোকে চিতল মাছৰ নিচিনা ৰিলিটো কৰা দেখা পোৱা যায়। আৰু গতিকে আমি আজি স্বতঃস্ফূৰ্তভাৱে অসমৰ বিভিন্ন এই 6 জনগোষ্ঠী ৰাজপথত ওলাই অহা পৰিৱেশ ৰচনা হৈছে যে চৰকাৰৰ বিৰুদ্ধে। আৰু আমি দেখিছোঁ এই চৰকাৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে গণতন্ত্ৰ ভাষা বুজি নাপায়, আচলতে হিটলাৰ শাসন কৰিছে। আমি দেখিছোঁ যে বৰ্তমান সময়ত আজি কুজাজবংশী সন্মিলনী উদ্যোগত যি শ্ৰীৰামপুৰ ৰেলপথ কাৰ্যসূচী হৈছিল, কৰিবলৈ দিয়া হোৱা নাই। আচলতে এই আজি ৰেলপথ বুলিয়ে নহয়, বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে আচলতে দেখিছোঁ যে অসমৰ প্ৰতিবাদ বন্ধ কৰিবৰ কাৰণে আচলতে তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰিছে। যে প্ৰতিবাদৰ ভাষা আচলতে প্ৰতিবাদৰ কণ্ঠৰ পৰা আহি তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হৈছে। কিন্তু আজি এই মুখ্যমন্ত্ৰীজনে অসমত শাসন কৰাৰ পিছৰ পৰা অসমৰ প্ৰতিবাদ নিষেধ কৰিবৰ কাৰণে আচলতে তেওঁলোকৰ ভেৱনীয়ে গুণ আচলতে ভয় ভাবুকি দেখাই আচলতে যি পৰিৱেশ ৰচনা হৈছে আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ।
পাইছোঁ আৰু আমি দেখিছোঁ যে আজি কুশলবংশী জনজাতিকৰণৰ দাবীত যে আমি দেখিছোঁ যে যি ৰাইজ স্বতন্ত্ৰ অহা পৰিৱেশ হৈছিল আৰু বিভিন্ন জেগাত আমি দেখিছোঁ পুলিচ প্ৰশাসন গাঁৱে ভূঞে পুলিচ প্ৰশাসন লগাই দিয়া হৈছে। যোৱা কালি ৰাতি আমি গম পাইছোঁ যে লেটিবিন্দ আঞ্চলিক পৰ্যায়ৰ সভাপতি সম্পাদক গড় আচলতে নটিচ পঠিওৱা হৈছে, পুলিচ যোৱা হৈছে আৰু আজি চাৰিওফালে অহা আচলতে পথটো বন্ধ কৰি দিয়া হৈছে যে আজিয়ে প্ৰতিবাদ চলি হাজাৰ হাজাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিলেহেঁতেন। কিন্তু আমি দেখা পোৱা গৈছে দুৰ্ভাগ্যজনক বিষয় যে গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা, যে আমাৰ যি প্ৰতিবাদৰ ভাষা আমাৰ ভাষা প্ৰকাশ কৰিবলৈ নিজায় হিমন্ত বিশ্ব শৰ্মাই আচলতে এই হিটলাৰ শাসন বেছি দিন নাথাকিব। স্বতঃস্ফূৰ্তভাৱে অসমৰ ৰাইজে যে এই গণতন্ত্ৰৰ যে কুঠাৰঘাত কৰিছে, হিটলাৰ শাসন কৰিছে, অসমৰ ৰাইজে বুজি পাইছে। তেখেতৰ শাসনৰ পৰা উৎসাহ দিবৰ কাৰণে আজি 6 জনগোষ্ঠী ৰাইজে কিন্তু বেছি দিন নল'ব।